নমস্কাৰ বন্ধুসকল, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সমীক্ষা অনুসৰি ৰাজ্যত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বিজেপি মিত্ৰজোঁটক দিয়া হৈছে ৯৪ আসন। বিজেপিক অকলেই দিয়া হৈছে ৭৩খন আসন। বিজেপিক মিত্ৰজোঁট অগপক দিয়া হৈছে ৮খন আসন। PPFক ৯খন আসন। UPPLক ৪খন আসন আৰু ইফালে কংগ্ৰেছক দিয়া হৈছে মাত্ৰ ২৭খন আসন। AIUDFক দিয়া হৈছে ৪খন আসন। ৰাইজৰ দলৰ পক্ষত ১খন আসন। এই সমীক্ষাৰ পিছতে এতিয়া বিৰোধী শিবিৰত লাগিছে হাহাকাৰ। শাসনৰ গাদীত বহিব বিচৰা কংগ্ৰেছত নিমিলা অংক। ৬৫.২% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে চিনাক্ত কৰিছে। ৭৪.৪% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী। ১৭.৭% মুছলমান ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আনহাতে ২২.৭% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে। মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক। বিজেপি মিত্ৰজোঁটে পাব ৫০.২% আৰু কংগ্ৰেছে পাব ৪৪% ভোট। ৬৭.১% হিন্দু ভোটাৰৰ প্ৰথম পছন্দ বিজেপি। মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে পাব ৭৮.৫%। মুছলমান অধ্যুষিত অঞ্চলত ১৮.৫% পছন্দ বিজেপি। মাত্ৰ ২২.৭% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে CM পদত। ইণ্ডিয়ান টুডে চি ভোটাৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাত ডাঙৰ তথ্য। আৰু এই তথ্যৰ ফলত ৫০.২% ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম উঠিল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ। ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৪,০০০ ছুপাৰ চাইকেল বিতৰণ। ই-চাইকেল এবাৰ চাৰ্জ কৰিলেই চলাব পাৰিব ৬০ কিলোমিটাৰ দূৰত্ব। গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৪,০০০ ছুপাৰ চাইকেল ই-চাইকেল বিতৰণ কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। শেহতীয়াকৈ তেওঁৰ গৃহ সমষ্টি কুপ্পাম ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী নাইডুৱে বিতৰণৰ বাবে নিৰ্ধাৰিত ৫,৫৫৫ ইউনিটৰ ভিতৰত ৩,৭৪২খন ছুপাৰ চাইকেল বিতৰণ কৰে। আৰু বন্ধুসকল, খবৰসমূহ সদায় আপুনি পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মণিপুৰত আঁতৰিল ৰাষ্ট্ৰপতিৰ শাসন আৰু নিযুক্তি দিয়া হ'ল নতুন মুখ্যমন্ত্ৰী। বিজেপি নেতা ইউমনাম খেমচান্দ সিঙক নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি। ৰাষ্ট্ৰপতিৰ শাসন আঁতৰাৰ পিছতেই দিয়া হ'ল নতুন নিযুক্তি। প্ৰায় এবছৰ ধৰি ৰাজ্যখনত আছিল ৰাষ্ট্ৰপতিৰ শাসন আৰু ২০২৫ 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সম্প্ৰতি স্বাভাৱিক হৈছে মণিপুৰৰ পৰিস্থিতি। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। উত্তৰ-পূব ৰেল প্ৰকল্পৰ বাবে বাজেটত ১১,৪৮৬ কোটি টকা আবণ্টন। ঐচ্ছনিক বৈঠক। কোকৰাঝাৰক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰা ৰেলপথৰ কাম ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। লাউডস্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত ১০ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউডস্পিকাৰ। উচ্চ পাৱলৰ লাউডস্পিকাৰ, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব। নিশা ৯ বজাৰ পৰা পুৱা ৯ বজালৈ লাউডস্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা আৰু সেয়েহে অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউডস্পিকাৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়াৰ পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ১৬৩ ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।